দোস্তো আজি আমি মানে এটা ডক্টৰ ভিডিঅ' বনাব লৈছোঁ ডক্টৰ মানে কেনেকৈ ঠগে কেনেকৈ হেৰি কৰে এতিয়া ডক্টৰে কেনেকৈ মানে চালাকি কৰি পেলাই মানুহজনক বচাই সেনেকৈ কৈ পেলাই এতিয়া মোৰ লগত আছে ভৱেশ চাওক নমস্কাৰ মোৰ দাদাৰ লগত মই এতিয়া ভিডিঅ' বনাই আছোঁ ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক চাইক কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সাইনবোৰ্ডখন চিকিৎসালয় যি বেমাৰ হয় চিকিৎসা কৰা হয় চিকিৎসা কৰা ফিজ 300 টকা আৰু চিকিৎসা কৰিব নোৱাৰিলে 1000 টকা দিব কোন আহিছে দৰ্জাখন খুলি আহক কোন আহিছে আহক আপোনাৰ কি বেমাৰ আছে মোক কিবা যি খাওঁ খোৱা নালাগে একো বস্তু খোৱা নালাগে কি হৈছে এতিয়া চাওকচোন আপোনাৰ ঔষধ এটা আছে এইটো ঔষধ দিম আপোনাক ক'ত লাগি যাব লাগে বক্স নম্বৰ 22 পৰা আনিম গো বক্স নম্বৰ 22 টো ইয়াত আছে এইটো লৈ আহিছো এইটো এপত খাই দিলে আপোনাৰ ভাল হৈ যাব কি হ'ল ট্ৰেক্টৰ আপোনাৰ মুখৰ পৰা আহি গ'ল দিয়ক যাও দিয়ক যাওক
আজিতো এয়া পইচা লকা কালি ল'বাই নাপালোঁ আজি লৈ আহিম ডক্টৰৰ পৰা আকৌ কি হ'ল আপোনাৰ? ডক্টৰ আমাৰ যি মানে কাম কৰিলেও মনত নৰয় ভাত খালেও মনত নৰয় খেলেও মনত নৰয় কি কোৱা যায় কি হ'ব আপোনাৰ একো কথাই মনত নহয়। দিয়কচোন আপোনাৰ এটা ঔষধ আছে। বক্স নম্বৰ 22 যে ঔষধটো আছে। বক্স নম্বৰ হৈছে পেটটো আছে এই আপোনাৰ ইয়াতে চাৰি গ'ল আকৌ আৰু এতিয়া পাঁচ। এতিয়া আপোনাৰ কি হ'ল? বহুত বেমাৰ কি বেমাৰ? একো দেখাই নাপাওঁ কিবা মনত নৰকে আকৌ দেখাও দিব পাৱাই নাইকিয়া হ'ল। একো পাব নাই। কি কৰিম একো বস্তু দেখিবই নাই। সেইটো ঔষধ মানে মোৰ ঠাইত ঔষধে নাই। একো ঔষধ মোৰ নাই। এইটো লওক আপুনি 1000 টকা। $500 আপোনাৰ চাব